हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ আজি বহুত দিনৰ মূৰত মই আজি আপোনালোকক লগ পালোঁ কাৰণ এইকেইদিন মই অলপ ব্যস্ততা আছিলোঁ ব্যস্তৰ কাৰণে ভিডিঅ' দিব পৰা নাই চ' সেই আজি পুনৰবাৰ আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছোঁ RMR 285 ইণ্টাৰেষ্টিং ভিডিঅ'লৈ আৰু আজি মই গৈ আছোঁ এটা আমাৰ সমাজৰ মিটিং আছে চ' সেই মিটিঙত যাবলৈ ওলাইছোঁ ভিডিঅ'টো স্ক্ৰীন কৰি শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু যদি কিবা প্ৰগ্ৰাম ঘটায় তেন্তে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ফ্ৰেণ্ডছ আজি ভিডিঅ'টো মানে ৰাস্তাৰ পৰা আৰম্ভ কৰি দিলোঁ কাৰণ এঠাইলৈ যাবলৈ ওলাইছোঁ সেইকাৰণে আৰু আমাৰ দাদা আহি পালে আৰু এতিয়া দাদাৰ লগত যাম আমাৰ গাঁৱৰ ৰাস্তাটো সোমাই আছে আৰু ফ্ৰেণ্ডছ আহি আমাৰ গাঁৱৰ ভেলাখামাৰ গাৰ্লছ এম ভি স্কুল পালোঁ ফ্ৰেণ্ডছ আহি আমি কৃষ্ণাই মাৰ্কেট পালোঁ এয়া ষ্টাৰ মেডিকেল আমি আহি এয়া কৃষ্ণাই ব্ৰিজ পালোঁ অটল ব্ৰিজ নৰপতি ৰাস্তাইদি সোমাইছোঁ আৰু আহি ঠাইগড় আঞ্চলিক হাইস্কুল পালোঁ আমি আহি দহেলা মাজুলী বজাৰ পালোঁ আমি মানে য'ত আছিলোঁ তাতে আহি পালোঁ আৰু কিয় আহিছোঁ কি কাৰণত আহিছোঁ সকলো দেখুৱাম আপোনালোকে চাই যাব দেখিবলৈ পাইছে বাইক ৰখাই থোৱা আছে মানুহ আহিছে আৰু এইটো যাৰ ঘৰত আহিছোঁ তেখেতৰ ঘৰ এইটো মা মনসাৰ মন্দিৰ আছে তো মন্দিৰটো এবাৰ মই জুম কৰি দেখুৱাই দি আছোঁ বাৰু আৰু মই মা মনসাক আগতে প্ৰণাম জনাইছোঁ তথাপিও পুনৰবাৰ প্ৰণাম জনাই ভিতৰত প্ৰৱেশ কৰোঁ ফ্ৰেণ্ডছ আজিৰ কাৰ্যকৰী সভাখন আছিল হাবৰাঘাট ৰাজবংশী সমাজৰ আগন্তুক হ'বলগীয়া বাৰ্ষিক অধিৱেশনখনত দিন তাৰিখ স্থান নিৰ্ধাৰণ কৰা আৰু অধিৱেশনখনত আৰম্ভণিৰ পৰা শেষলৈকে কৰিবলগীয়া কাৰ্যসূচীৰ বিষয়ে আলোচনা আৰু ফ্ৰেণ্ডছ আমাৰ আজিৰ সভাখন ইমানতে সামৰণি মন্দিৰ দোকানৰ ব্যৱস্থা হৈ আছে এতিয়া আমি জলপান গ্ৰহণ কৰিম পুৰি আৰু চব্জি দি আছে আৰু ফ্ৰেণ্ডছ আমাৰ মানে সভা ভংগ হ'ল খোৱা লোৱা ইতিমধ্যে শেষ হ'ল আৰু এতিয়া আমি তামোল চামোল খাই ঘৰলৈ যাবলৈ ওলালোঁ আৰু ফ্ৰেণ্ডছ আমি আহি থাকোঁতে এটা শিৱ বাবাৰ মন্দিৰৰ সন্মুখত দুই নন্দী বাবাক শুই থকা দেখা পালোঁ অৰিজিনেল নহয় এইটো প্ৰতিমূৰ্তি নন্দী বাবা আৰু ফ্ৰেণ্ডছ মই আহি ঘৰ পালোঁ আজিলৈ ইমানে আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ কাৰণে